অংকিতাৰ আশাশালী চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই বনাবলৈ লৈছোঁ চিকেনৰ এটা ৰেচিপি। তেনেই সহজ আৰু সাধাৰণভাৱে বনাম ঘৰতে পোৱা কম সামগ্ৰীৰে। আহকচোন চাওঁ এই ৰেচিপিবিধ মই কেনেদৰে বনাওঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে শেষলৈকে চাব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মই এতিয়া প্ৰথমে মাংসখিনি মেৰিনেট কৰি ল'ম। আজি মই কেনে ঘৰুৱা সহজ আৰু সাধাৰণভাৱে লোকেল কুকুৰা মাংস বনাবলৈ লৈছোঁ। মই মাংসৰ পৰিমাণ বেছি লোৱা নাই, মানুহ যিহেতু কম সেইবাবে কম পৰিমাণৰ লৈছোঁ। এতিয়া প্ৰথমে মই মাংসখিনি মেৰিনেট কৰি থ'ম অলপ সময়ৰ বাবে। এই ৰেচিপিটো তেনেই সহজ, সাধাৰণ আৰু ঘৰতে পোৱা বহুত কম সামগ্ৰীৰে মই বনাবলৈ লৈছোঁ। এতিয়া আহকচোন চাওঁ মই কেনেধৰণেৰে মেৰিনেট কৰোঁ। তাৰ বাবে মই ইয়াতে নিমখ দিম, অলপ পৰিমাণ অনুসৰি দিম, আপোনালোকে পৰিমাণ চাই ব্যৱহাৰ কৰিব। লগতে হালধি দিম। লগতে মই আদা নহৰুৰ এটা পেষ্ট দিম। আদা নহৰু মই অলপ সৰহকৈ পেষ্ট বনাই লৈছোঁ, পিছত এয়া ব্যৱহাৰ কৰিম। এতিয়া মই মেৰিনেট কৰিবলৈ এইখিনি লৈছোঁ। লগতে মই এয়া গোটা জিৰা আৰু গোটা ধনিয়াৰ পেষ্ট হয়, এনেদৰে বনাই লৈছোঁ। এতিয়া মই গোটেইখিনি ইয়াতে দি দিম, পিছলৈ নথওঁ আৰু। লগতে মই অলপ পিঁয়াজ দিম, এইখিনি মই পিছত ব্যৱহাৰ কৰিম। লগতে মই অলপ মিঠাতেল দিম। এতিয়া মই গোটেইখিনি ভালকৈ মঠি খুব কমেও আধা ঘণ্টাৰ বাবে থৈ দিম। ফ্ৰিজত থ'লেও হ'ব বা নৰ্মেলকৈ আপোনালোকে এনেই ঢাকনাখন বন্ধ কৰি নৰ্মেলকৈ থ'লেও হ'ব। ভালকৈ খালি মঠিব লাগিব। এতিয়া মাংসখিনিত অলপ শুকান জলকীয়াৰ পেষ্ট দিছোঁ। পুৰিব পাৰে যে সেইবাবে চামুচেৰে লৰাই দিছোঁ। মই এতিয়া আধা ঘণ্টাৰ বাবে মেৰিনেট হ'বলৈ থৈ দিম। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ তুলি দিলোঁৱেই। ইয়াতে মই তেল দিম। এতিয়া মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ প্ৰথমে। মোৰ আলুখিনি প্ৰায় ফ্ৰাই হ'লেই এতিয়া মই কাঢ়ি ল'ম। এতিয়া মই তেল আছেই বাৰু, ইয়াতে আৰু অকণমান দি দিছোঁ। এতিয়া মই ইয়াতে তেলখিনি গৰম হৈয়ে আছে। ইয়াতে মই এতিয়া দুটা শুকান জলকীয়া দিছোঁ। আৰু অলপমান মই গোটা জিৰা দিছোঁ। গোটা জিৰা এনেকৈ দিলে খাবলৈ টেষ্টটো আৰু গোন্ধটোৰ কাৰণে ভাল লাগে। এতিয়া মই লৰাই দিম। গেছটো মই কম জুইত থৈছোঁ এতিয়া, নহ'বা এইখিনি দেৰি যাব পাৰে যে, সেইকাৰণে গেছটো কমত থৈ পেলাই ভাজিছোঁ। এনেকুৱাতে মই পিঁয়াজ মিহিকৈ কাটি থৈছিলোঁ দি দিম। পিঁয়াজ মই অলপ মেৰিনেট কৰোঁতেও দিছোঁ। মাংসত পিঁয়াজ অকণমান সৰহকৈ দিলে ভাল লাগে। এতিয়া পিঁয়াজটো কালাৰ চেঞ্জ হোৱালৈকে ভাজি ল'ম ভালকৈ। দেখা পাইছে পিঁয়াজখিনি কালাৰটো চেঞ্জ হ'ল। এনেকুৱাতে মই অলপ আদা নহৰু ইয়াতে দি দিম। মই যিহেতু মেৰিনেট কৰোঁতে অলপ দিছিলোঁৱেই আৰু মই এচামুচমান থৈছোঁ, পিছত দিম সেইখিনি। লগতে মই অকণমান ডাঙৰকৈ কটা বিলাহী এটা দি দিছোঁ। বিলাহীটো পিছতো দিব পাৰে, মই এতিয়াই দি দিলোঁ তেলতে। এতিয়া মই
বিলাহীখিনি ভালকৈ গলি পেলাই যোৱালৈকে গোটেইখিনি ভাজি ল'ম। এয়া দেখা পাইছেই আমাৰ গোটেইখিনি ভাজ খালে। মই ইয়াত একোৱেই মছলা ব্যৱহাৰ কৰা নাই। আজি মানে একো মছলা ব্যৱহাৰ নকৰাকৈ বনাম বুলি ভাবিছোঁ। সম্পূৰ্ণ গাঁৱলীয়া ষ্টাইলত ঘৰতে পোৱা অতি সহজ আৰু মানে সাধাৰণভাৱে দেখা পাইছেই মছলা ব্যৱহাৰ নকৰাকৈ যে ইমান ধুনীয়া সুগন্ধ আহিছে নহয়। গোটেই পাকঘৰটো একদম গোন্ধে মলমলাই গৈছে। দেখা পাইছেই। বিলাহীখিনি যদি আপোনালোকৰ লৰালৰি হয় গলিবৰ বাবে অকণমান নিমখ দিব। নিমখৰ পৰিমাণটো চাই ল'ব, কাৰণ মাংসত মেৰিনেট কৰোঁতে নিমখ দিয়া হৈছে। আৰু আলুখিনি ফ্ৰাই কৰোঁতেও যিহেতু মই অকণমান নিমখ দিছিলোঁ, কেৰাহীত নিমখ থাকি যাব পাৰে। সেইবাবে কিন্তু যেতিয়া সময়ৰ টনাটনি হয় তেতিয়া নিমখ অকণমান দিলে পটককৈ গলি যায়। এতিয়া মোৰ এইখিনি গোটেইখিনি ভালকৈ ভজা হৈ গ'ল। কেৰাহীৰ পৰা নিজে নিজে এৰাই আহিছে এয়া। এতিয়া মই এই মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে দি দিম। মই ফ্ৰিজত থৈছিলোঁ অলপ দেৰি, আধা ঘণ্টাই হ'লগৈ। গেছটো হাই ফ্লেমত থ'ম। এতিয়া মই এইখিনি অলপ সময় ভাজি ল'ম। মাজে সময়ে লৰাই পেলাই চাই থাকিব। গেছৰ মানে ফ্লেমটো বেছি হাইত নাভাজিব, ভাজোতে অলপ কমত ভাজিব, মিডিয়াম ফ্লেমত। এতিয়া মই ইয়াতে অকণমান নিমখ আৰু হালধি দি দিম। যিহেতু মই দি থোৱাই আছে, হ'লেও মই অকণমান দি দিছোঁ। আপোনালোকে পৰিমাণটো চাই ল'ব। এতিয়া মই ইয়াতে অথনি ফ্ৰাই কৰি লৈছিলোঁ যে আলু এনেকৈ দি দিম, এটা যোগ কৰি দিছোঁ। আপোনালোকে আলুখিনি ফ্ৰাই কৰি নল'বও পাৰে। ফ্ৰাই কৰি ল'লে যিহেতু অলপ ভাল লাগে, সেইকাৰণে মই এনেকৈ বনাইছোঁ। এতিয়া মই মানে মিডিয়াম ফ্লেমত আৰু অলপ দেৰি ভাজি ল'ম। মাজে মাজে চেক কৰি থাকিব। মই এতিয়া আকৌ এবাৰ লৰাই দিছোঁ। দেখা পাইছে কালাৰটো বহুত ধুনীয়া আহিছে। একো মছলা নিদিয়াকৈ বা একো কালাৰ ব্যৱহাৰ নকৰাকৈ ধুনীয়া আহিছে। মই আৰু অকণমান দেৰি ভাজি ল'ম মিডিয়াম ফ্লেমতে। এতিয়া দেখা পাইছেই মাংসৰ পৰা নিজে নিজে তেল ওলাইছে। এনেকুৱাতে মই পানী যোগ কৰিম। পানীখিনি অলপ মানে পূৰা উতলা হ'লে ভাল। যিহেতু লোকেল মুৰ্গীৰ জোলটো খাই ভাল লাগে, সেইবাবে মই অলপ জুলীয়াকৈ বনাম বুলি ভাবিছোঁ। এতিয়া মই হাই ফ্লেমত মানে উতলাম মাংসখিনি, সিজাম। ইয়াতে মই প্ৰায় এচামুচমান গোটা জালুক খুন্দি লৈছিলোঁ, এটা যোগ কৰি দিছোঁ। বেছিও ব্যৱহাৰ কৰা নাই, অলপ ব্যৱহাৰ কৰিছোঁ। আপোনালোকেতো নাখালে স্কিপ কৰিব পাৰে।
15-20 মিনিটমানৰ পাছত এয়া দেখা পাইছে মাংসখিনি প্ৰায় সিজিছে। এতিয়া আমাৰ মানে হাৰ্ডিৰ পৰা এই মাংসখিনি আঁতৰি আহিছে, মানে মাংসখিনি প্ৰায় সিজিছে। এনেকুৱাতে মই এচামুচমান আদা আৰু নহৰু যোগ কৰি দিছোঁ পেষ্ট। তাৰপাছত মই আৰু অলপ দেৰি সিজাই ল'ম। আমাৰ মাংসখিনি প্ৰায় হৈছেই। মই এতিয়া ইয়াতে অলপ মানে মিহিকৈ কাটি লৈ ধনিয়া পাত ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে এনেকুৱা সময়তে অকণমান গৰম মছলা ব্যৱহাৰ কৰিব পাৰে, মই ব্যৱহাৰ কৰা নাই। আলু এনেকৈ এপিচমান ভাঙি দিব। মাংসত আলু হ'লে খাই ভাল লাগে। আমাৰ ইতিমধ্যে লোকেল কুকুৰাৰ মুৰ্গী জোলখন তৈয়াৰ হৈ গ'ল। এতিয়া গৰমে গৰমে খোৱাহে কথা আৰু। আমাৰ আজি ভাতৰ থালিখন ৰেডি হৈ গ'ল। ইয়াত আছে লোকেল মুৰ্গী মাংস, এনেই সহজ আৰু সাধাৰণভাৱে বনাইছোঁ, দেখিছে আপোনালোকে। লগত মই লৈছোঁ আলু পিটিকা আৰু এখন শুকান পাপৰ আৰু বিট মটৰ এনেকৈ এখন চালাড, আৰু এখন লৈছোঁ মই চাটনি, ধনিয়া পুদিনাৰ পাত এনেকৈ দি পেলাই এখন চাটনি লৈছোঁ, আৰু এটা পকা জলকীয়া লৈছোঁ। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগে শেষলৈকে চাব, লাইক কৰিব, কমেণ্টছ কৰিব, আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।